তো গাইস আমাৰ অসমবাসীৰ কাৰণে এটা বহুতেই সুখবৰ যে আমাৰ অসমীয়া চলচ্চিত্ৰ গৃহলৈ এখন অসমীয়া চলচ্চিত্ৰ আহি আছে যাৰ নাম হৈছে ভাইমন্দা আৰু শুভ মুক্তি পাব 23 মে তাৰিখে। ভাইমন্দা যিখন ছবি ডাইৰেকশ্যন কৰিছে শশাংক সমীৰদাই আৰু ইয়াত অভিনয় কৰিছে বহুতো নপুৰণি অভিনেতা অভিনেত্ৰীয়ে, য'ত আছে প্ৰায় 100ৰো অধিক অভিনেতা অভিনেত্ৰী আৰু সংগীত কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে। আৰু আশা কৰিছো আপোনালোকে সকলোৱে এই অসমীয়া চিনেমাখনক আপোনালোকে আঁকোৱালি ল'ব আৰু যিমান পাৰে মৰম দিব। তেতিয়াহ'লে 23 মেত আপোনালোকক আমাৰ যোৰহাটৰ প্ৰত্যেকটো চলচ্চিত্ৰ গৃহত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ এণ্ড লাভ ইউ অল। আহক দলে বলে আমি ভাইমন্দা চাওঁ।